BPF আৰু UPPLৰ মাজত ইউনিফিকেশ্যনৰ কথা যেটো ওলাই আছে এটো এক্সাক্ট সেন্সত ইউনিফিকেশ্যন নহয় একত্ৰীকৰণ নহয় দল ভাঙা ভাঙি হেতু বিষয় নহয় BPF দল ভাঙি UPPLত সব শামিল হ'ব লাগে UPPL দল ভাঙি দি BPF সবে আহি পেলাই শামিল হ'ব লাগে তেনেকা ধৰণৰ নহয় ইয়াত দল BPF দল হিচাপে দলে থাকিব UPPL দল তেওঁলোকৰ আছে UPPL দল হিচাপে থাকিব কথাটো হল নিজৰ নিজৰ দলৰ পৰিচয় অস্তিত্ব বজাই ৰাখি দলীয় যিবিলাক নিজৰ পতাকা আমি হাতত ৰাখি আগন্তুক 2025 চনৰ BTC ইলেকশ্যন যেটো হ'ব সেই ইলেকশ্যনত আমি দুটা দলে আসন বুজা বুজিৰে 20টা মানে কি কয় 40টা সমষ্টি যেটো আছে সেই 40টা সমষ্টিটো আধা আধা কৰি পেলাই ইলেকশ্যন খেলিব পাৰো নেকি আমাৰ BTC কেন্দ্ৰিক বড়মূলীয় ৰাজনৈতিক দল দুটা যেটো আছে BPF আৰু UPPL দল BTCৰ ছাত্ৰত জন্ম লাভ হোৱা মানে জন্মগ্ৰহণ কৰা দল গতিকে BTC ৰক্ষণাবেক্ষণৰ ছাত্ৰত BTCৰ ষ্ট্ৰেংথেন কৰাৰ ছাত্ৰত BTC অঞ্চলৰ ৰাইজৰ নিৰাপত্তা অধিকাৰ তেওঁলোকৰ বিচৰা ধৰণে সুযোগ সুবিধা উন্নতিৰ কাম কৰাৰ বেলেকাত যাতে সুবিধা হয় ইয়াৰ কাৰণে এই দুটা আঞ্চলিক দলে এটা সময়ৰ আন্দোলনকাৰী নেতাবিলাকৰ দ্বাৰা দি যিবিলাক দলটো নেকি গঠন কৰা হৈছিল আমি কেলেই 2025 BTC ইলেকশ্যনত আসন বুজা বুজিৰে ইলেকশ্যন খেলিব নোৱাৰো আমি নিশ্চয় খেলিব পাৰো ইয়াৰ কাৰণ এলায়েন্সৰ নীতিটো গ্ৰহণ কৰিহে আমি আলোচনা চলাই আছো হেতু নহয় যে BPF আৰু UPPLৰ মাজত একত্ৰীকৰণ কৰা হ'ব বা ইউনিফিকেশ্যন তেনেকুৱা এক্সাক্ট সেন্সত হেতু নহয় এটো আসন বুজা বুজিহে আৰু এতিয়ালৈকে যেটো আলোচনা চলাই আছে আলোচনাটো আপোনাসকলে সবেই জানে এটো খুব জটিল বিষয় এটো খুব স্পৰ্শকাতৰ বিষয় দুই এদিনত দুই এবাৰ আলোচনা কৰিয়ে কিবা এটা সমাধান ওলাব এটো আপোনালোকে কেতিয়াও নাভাবিব বহু বছৰ ধৰি আমাৰ মাজত ঘাট প্ৰতিঘাতৰ মাজেৰে যেটো আমি আহিছো সমালোচনা বিভিন্ন ধৰণৰ আমি মানে দুই মেৰুত থাকি পেলাই দল চলাই আহা গতিকে একে সময়তে একে দিনতে এবাৰতে গোটেইখিনি ঠিকঠাক হৈ যাব হেতু আপোনালোকে নাভাবিব আমি খুব মানে সংযমেৰে খুব সাৱধানতাৰে আগবাঢ়িব লাগিব আৰু দুয়োটা দলৰ নেতা কৰ্মীসকলে সবে সদিচ্ছাৰে আগবাঢ়িব লাগিব আলোচনা আমাৰ মাজত চলি আছে এতিয়ালৈকে যিমানলৈকে চলিছে আমি নীতিগতভাৱে সন্মত হৈছো যে আমি একেলগে নিৰ্বাচনত অংশগ্ৰহণ কৰিম এলায়েন্সত থাকি কিন্তু এলায়েন্সৰ এতিয়া ফৰ্মুলা কেনেকুৱা ধৰণৰ হ'ব কেনেকুৱা নীতিৰে আমি এলায়েন্সটো কৰিম ইয়াৰ ওপৰতো আমি আলোচনা কৰিম হেতু এটা টেকনিক্যাল পাৰ্ট পলিটিক্যাল টেকনিক্যাল মেটাৰৰ ওপৰত ডিসকাশন আমি কৰিবৰ কাৰণে আগন্তুক আলোচনাত হেতু আৰম্ভ কৰিম ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি আগুৱাই যাম যে কেনেকৈ আমি সফলতাৰে আগভাগ লোৱাটো আমাৰ কাৰণে দৰকাৰ আছে কিন্তু এটা কথা ঠিক যে দুয়োটা দলৰ নেতাৰ পৰা আৰম্ভ কৰি যিসকল কৰ্মী আছে ভোটাৰ ৰাইজ আছে BTC বাকি ৰাইজ আছে অকল বড় জনগণৰ কথা নহয় সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনৰ নেতা কৰ্মী সকলেও BTCৰ স্থায়ী শান্তি নিৰাপত্তা সবে যেটো বিচাৰিছে সম উন্নয়ন সম বিকাশ সম মৰ্যাদাৰ কথা যেটো সবে চিন্তা কৰে গতিকে ইয়াত আমি দুয়োটা আঞ্চলিক দলৰ নেতা কৰ্মী সকলে একগোট হৈ পেলাই আগন্তুক ইলেকশ্যনত যদি এলায়েন্সৰ নীতিৰে যদি কাম কৰো তেনেহলে খুবেই ভাল হ'ব বুলি আমাৰ গ্ৰাসৰুট লেভেলৰ পৰা নিম্ন স্তৰৰ পৰা ৰাইজৰ যেটো বিপুল সহাৰি সমৰ্থন আমি লাভ কৰিবলৈ সক্ষম হৈছো সবে বিচাৰিছে যে এই দুটা দলে একেলগে ইলেকশ্যনটো খেলক হেতু এটা ইউনিফিকেশ্যনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এটা মানে কাম হওক এটোকে ৰাইজে বিচাৰিছে গতিকে এই আলোচনাটো সফল কৰাৰ বেলেকাত সবৰে দায়িত্ব আছে কৰ্তব্য আছে ৰাইজৰো আছে ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন যিবিলাক আছে তেওঁলোকৰ দায়িত্ব আছে কৰ্তব্য আছে সফল কৰিবই লাগিব ইয়াৰ মাজত হয়তো মানুহবিলাকে ভাবিব পাৰে বিভিন্ন ধৰণৰ কথা বাৰ্তাবিলাক বাহিৰৰ যেটো ওলাই আছে ওলাবই স্বাভাৱিক আমি কাৰো মুখটো বন্ধ কৰিব নোৱাৰো কিন্তু আমাৰ দায়িত্ব আমি কৰি আছো পালন কৰি আছো আমি কাম কৰিম কিন্তু মই আহ্বান জনাও যে দুয়োটা দলৰ যিসকল নেতা কৰ্মী আছে তেখেতসকলে আপাতত এইবিলাক নিজৰ মাজত বকাবকি কৰা সমালোচনা প্ৰতি সমালোচনা কৰা
এইবিলাক আপাতত চিজফায়াৰত ৰাখি পেলাই কাম কৰাৰ দৰকাৰ নিশ্চয় আছে। আলোচনাৰ বাতাবৰণ আমি অলৰেডি তৈয়াৰ কৰিছোঁ আৰু এই আলোচনাৰ যিটো মাহৰ বাতাবৰণ তৈয়াৰ কৰা সেইটো যাতে মানে বিঘ্নিত ইয়াত মানে ঘটি যাব যাতে নোৱাৰে, ইয়াৰ কাৰণে দুয়োটা দলৰ নেতা কৰ্মীসকলে সংযমেৰে কথাবিলাক ক'ব লাগিব। নিজৰ নিজৰ দলীয় কাম কাজ কৰিবলৈ যাওঁতে নিজৰ নিজৰ দলীয় নীতি কাম কাজৰ ওপৰত ৰাইজক সচেতন কৰিবৰ কাৰণে কথা কওক, কিন্তু দুয়োটা দলৰ মাজত আকৌ মানে মিলিব নোৱাৰা ধৰণৰ একেলগে কাম কৰিব নোৱাৰা ধৰণৰ পৰিস্থিতি কোনো পক্ষৰ পৰা যাতে পুনৰ সৃষ্টি নকৰে, কৰাটো যাতে নহয় বা এই ধৰণৰ মানে আমি অলৰেডি গঠন কৰা মাহলটো যাতে নষ্ট কৰি যাতে দিয়া নহয়, তাৰ প্ৰতি আমি সজাগ হৈ চবেই মানি চলিব লাগিব। মই চবকে আহ্বান জনাইছোঁ দুয়োটা দলৰ নেতা কৰ্মীসকললৈ। আলোচনা সৌহাৰ্দ্যপূৰ্ণ এটা আলোচনা যিহেতু হৈ আছে, যোগাত্মক হৈ আছে আৰু চবৰে সহায় সহযোগিতা পালে এই আলোচনাটো নিশ্চয় মানে সন্তোষজনকভাৱে মীমাংসাত আহিব বা একেলগে ইলেকশ্যনত অংশগ্ৰহণ কৰা যিটো নীতিৰে আগবাঢ়িছে সেইটো সফল হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস। পলিটিকেল পাৰ্টি হিচাপে প্ৰত্যেক ইলেকশ্যনটো পাৰ্টিবিলাকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু ইম্পৰ্টেণ্ট যিটো মানে বিষয়ৰ ওপৰত আৰোপ কৰা হয় বা গুৰুত্ব আপুনি হিচাপে লৈছে তাৰ ওপৰত আপুনি যদি অংশগ্ৰহণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে বা সিদ্ধান্ত ল'ব, তেনে ক্ষেত্ৰত চবে নিজে নিজে সফলতাৰে কাম কৰিবৰ কাৰণে আৰু এই যুদ্ধখনত বিজয় সাব্যস্ত কৰিবৰ কাৰণে নীতি গ্ৰহণ কৰাটো দল আৰু দলৰ নেতা কৰ্মীসকলৰ চবৰে দায়িত্ব। চিডলি বাই ইলেকশ্যনৰ কাৰণে BPF দলৰ পৰা অংশগ্ৰহণ কৰাটো সেইটো অনিবাৰ্য। আমি এই নিৰ্বাচনত ফলাফল ৰাইজে কি দিয়ে কি নিদিয়ে সেইটো পিছৰ কথা, কিন্তু ৰাইজৰ ওচৰত আমি যাবই লাগিব। আমাৰ ভোটাৰসকলক আমি আশ্বাস দিব লাগিব যে আমি এটা দল হিচাপে শক্তিশালী হিচাপে ইয়াত যুঁজ দিছোঁ আৰু আমাৰ দলীয় প্ৰাৰ্থীক জিকাবৰ কাৰণে কাম কৰাটো আমাৰ চবৰে দায়িত্ব। দলীয় কৰ্মী, দলৰ নেতা, সমৰ্থনকাৰী ৰাইজ, সাধাৰণ ভোটাৰ ৰাইজ চবৰে লগত একেলগে কাম কৰি আমাৰ প্ৰাৰ্থী যাকে নাকি আমি মানে থিয় নকৰাওঁ কিয় সেই মানুহজনক জিকাবৰ কাৰণে আমি কাম কৰিম, সিদ্ধান্ত ল'ম। এতিয়ালৈকে যদিও দলীয় মজিয়াত ফাইনেল সিদ্ধান্ত লোৱা নাই, কিন্তু অচিৰে লোৱা হ'ব। মই সেইখিনি আপোনালোকক জনাব পাৰোঁ।